Hello dear friend, আন এটা নতুন ভিডিঅ'তে আমাৰ ইউটিউব চেনেল মুছাৰাফ হেল্প পালে আপোনালোকক পুনৰবাৰ স্বাগতম। ডিয়াৰ ফ্ৰেণ্ড, আপোনালোকে যদি এছএলজি এক্সাম পাছ কৰিছে আৰু হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ব ভাবি আছে, নাইবা আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু ডিগ্ৰীত ল'বলৈ ভাবি আছে, তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট হ'ব। কিয়নো আপোনালোকে হায়াৰ ক্লাছত এডমিশ্যন ল'বলৈ হ'লে আপোনালোকক এটা ইউনিক আইডিৰ প্ৰয়োজন হয়। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম আপোনালোকে সেই ইউনিক আইডিটো কেনেকৈ লাভ কৰিব, আপোনালোকে ইউনিক আইডিটো বনাবলৈ আপোনালোকক কি লাগিব সকলোখিনি মই আজিৰ ভিডিঅ'ত আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব। ডিয়াৰ ফ্ৰেণ্ড, যদি আমাৰ চেনেলত আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ফ্ৰেণ্ড, এইখিনি হ'ল ইউনিক আইডিৰ বনোৱাৰ অফিচিয়েল ৱেবছাইট। মই এই অফিচিয়েল ৱেবছাইটটোৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে লিংকটোত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এই পেজটোত আহিব। এই পেজটোত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে তলফালে আহিব, ইয়াতে চাওক লিখিছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। আপোনালোকে এই ফৰ্মখন ফিল কৰিলে আপোনালোকৰ ইউনিক আইডি দি দিব। মই এতিয়া আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দি আছোঁ আপোনালোকে ক'ত কি কৰিব লাগিব। ডিয়াৰ ফ্ৰেণ্ড, ইয়াতে আপোনালোকে চাওক পাৰ্চনেল ইনফৰমেশ্যন, আপোনালোকে এতিয়া পাৰ্চনেল ইনফৰমেশ্যন ফিল কৰিব লাগিব। ইয়াতে চাওক লিখিছে প্ৰথমতে ফাৰ্ষ্ট নেম, আপোনালোকৰ নিজৰ প্ৰথম নামটো ইয়াতে ফিল কৰিব। তাৰপিছত মিডিল নেম, আপোনালোকৰ মিডিল নামটো ইয়াতে ফিল কৰিব। তাৰপিছত চাওক লিখিছে লাষ্ট নেম, আপোনালোকৰ নিজৰ লাষ্ট নেমটো ইয়াতে ফিল কৰিব। ফিল কৰাৰ পিছত ইয়াতে চাওক তাৰপিছত লিখিছে ফাদাৰ্ছ নেম, আপোনালোকৰ নিজৰ দেউতাকৰ নাম ফিল কৰিব। তাৰপিছত মাদাৰ্ছ নেম, আপোনালোকৰ নিজৰ মাকৰ নাম ফিল কৰিব। তাৰপিছত চাওক লিখিছে মোবাইল নম্বৰ, আপোনালোকে ইয়াতে মোবাইল নম্বৰ দিব। আৰু এটা কথা মনত ৰাখিব, মোবাইল নম্বৰটো দিওঁতে আপোনালোকৰ মোবাইল নম্বৰটো এক্টিভ মোবাইল নম্বৰ দিব। তাৰপিছত চাওক লিখিছে ডেট অফ বাৰ্থ, আপোনালোকৰ জন্ম তাৰিখটো ইয়াতে ফিল কৰিব। তাৰপিছত হৈছে জেণ্ডাৰ, আপোনালোকৰ জেণ্ডাৰ যিটো হয় আপুনি ইয়াতে ক্লিক কৰিব, ক্লিক কৰি জেণ্ডাৰটো আপুনি ফিল কৰিব। তাৰপিছত আপোনালোকে ৰিলিজন আপুনি ইয়াতে ক্লিক কৰিব, আপোনালোকৰ যিটো হয় ইয়াৰ পৰা ৰিলিজন চিলেক্ট কৰিব। তাৰপিছত হৈছে কাষ্ট, আপোনালোকৰ কাষ্ট কোনটো হয় ইয়াতে চিলেক্ট কৰিব। কাষ্টটো চিলেক্ট কৰাৰ পিছত ইয়াত চাওক লিখিছে TGCL, আপোনালোকৰ এইটো প্ৰয়োজন নহয়। তাৰপিছত PWD, আপোনালোকৰ পাৰ্চন উইথ ডিচেবিলিটি, যদি আপোনালোকৰ শৰীৰৰ কিবা প্ৰব্লেম থাকে তেনেহ'লে আপোনালোকে ইয়েছত ক্লিক কৰিব, যদি নাথাকে আপোনালোকে নট ক্লিক কৰিব। তাৰপিছত ষ্টেট অফ ডমিচাইল, আপোনালোকে এতিয়া অসম থাকিব। তাৰপিছত চাওক লিখিছে ডিষ্ট্ৰিক্ট, আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো হয় আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰি ল'ব। মোৰ কোকৰাঝাৰ হয়, কোকৰাঝাৰটো ইয়াতে চিলেক্ট কৰিলোঁ। কৰাৰ পিছত ইয়াতে চাওক লিখিছে এক্সামিনেশ্যন এণ্ড কোৰ্ছ ইনফৰমেশ্যন, ইয়াতে আপোনালোকে চাওক লিখিছে ছিকিং এডমিশ্যন ফৰ, মানে কোনটোত এডমিশ্যন ল'ব। আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপোনালোকে HS চিলেক্ট কৰিব, যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে UG চিলেক্ট কৰিব, যদি আপোনালোকে UG পাছ কৰিছে তেনেহ'লে PG। যদি মই মেট্ৰিক পাছ কৰা এজনৰ কৰি আছোঁ এতিয়া HS চিলেক্ট কৰিলোঁ। তাৰপিছত ছিকিং এডমিশ্যন এণ্ড ইয়াৰ, আপোনালোকে ইয়াতে আপোনালোকৰ যিটো হায়াৰ ছেকেণ্ডেৰী লৈছে এতিয়া ফাৰ্ষ্ট ইয়াৰ হ'ব। আৰু লাষ্ট এক্সামিনেশ্যন ফাৰ্ষ্ট, মানে লাষ্ট আপোনালোকৰ যিটো হায়াৰ ছেকেণ্ডেৰী SLG পাছ কৰিছে SLG, যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰে তেনেহ'লে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী চিলেক্ট কৰিব। তাৰপিছত চাওক লিখা আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাষ্ট এক্সাম ফাৰ্ষ্ট, আপোনালোকে লাষ্ট যিটো এক্সাম পাছ কৰিছে সেইটোৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপোনালোকে মেট্ৰিকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে হায়াৰ ছেকেণ্ডেৰীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব। ফিল কৰাৰ পিছত আপোনালোকে ইয়াত চাওক লিখিছে বেংক একাউণ্ট ডিটেইলছ, আপোনালোকে এতিয়া একাউণ্ট নম্বৰ আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো ইয়াতে ফিল কৰিব। কিয়নো বেংক একাউণ্ট নম্বৰ ফিল কৰিলে আপোনালোকৰ বেনিফিটটো হ'ল মানে আপোনালোকক কিতাপ কিনাৰ কাৰণে হায়াৰ এডুকেশ্যনৰ বাবে কিতাপ কিনিব লাগিব। আপোনালোক কিতাপ কিনাৰ বাবে আপোনালোকক ১,৫০০ টকা দিব। আপোনালোকে ইয়াতে আপোনালোকে যিটো বেংক একাউণ্ট নম্বৰ দিব সেই বেংকত আপোনালোকৰ ১,৫০০ টকা দিব। ইয়াতে বেংক একাউণ্ট নম্বৰ দিওঁতে আপোনালোকে ভালকৈ ফিল কৰিব, আপোনালোকে ভুল নকৰিব। ইয়াতে চাওক লিখিছে বেংক একাউণ্ট হোল্ডাৰ নেম, আপোনালোকৰ নিজৰ নামটো ইয়াতে ফিল কৰিব। তাৰপিছত হৈছে বেংক নেম, আপোনালোকৰ বেংকটো কোন বেংকৰ হয় আপোনালোকে ইয়াতে বেংকটো ইয়াতে ফিল কৰিব, নামটো ফিল কৰিব। তাৰপিছত হৈছে বেংক একাউণ্ট নম্বৰ, আপোনালোকৰ নিজৰ একাউণ্ট নম্বৰটো এতিয়া ফিল কৰিব। তাৰপিছত হৈছে বেংক IFSC কোড, আপোনালোকে এতিয়া বেংকৰ IFSC কোড নম্বৰটো এতিয়া ফিল কৰিব। তাৰপিছত চাওক লিখিছে কনফাৰ্ম বেংক একাউণ্ট নম্বৰ, আকৌ আপোনালোকে বেংক একাউণ্ট নম্বৰটো এতিয়া ফিল কৰিব কনফাৰ্ম হোৱাৰ কাৰণে। তাৰপিছত কনফাৰ্ম বেংক IFSC কোড, আপোনালোকে IFSC কোডটো কনফাৰ্ম হোৱাৰ কাৰণে আকৌ আপোনালোকে IFSC কোডটো এতিয়া ফিল কৰিব। IFSC কোডটো ফিল কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক যে টিক মাৰ্ক, আপোনালোকে টিক মাৰ্কটো দিব। টিক মাৰ্কটো দিয়াৰ পিছত আপোনালোকে ছাবমিট আছে, আপোনালোকে ছাবমিটত ক্লিক কৰিব। ইয়াতে ফিল কৰাৰ পিছত আপোনালোকে ভালকৈ এবাৰ চাই ল'ব, চাই লোৱাৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াতে কনফাৰ্ম আৰ ইউ চিয়'ৰ টু ছাবমিট দ্য ফৰ্ম, প্লিজ নোট ডাউন ইয়ৰ ইউনিক ID হুইচ ইজ শ্ব' ইন দ্য স্ক্ৰীণ। এতিয়া আপোনালোকে ইয়েছত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ ইউনিক আইডিটো দিব, আপোনালোকে ইউনিক আইডিটো আপোনালোকে নোট কৰি ৰাখিব। ইয়াতে মই ইয়েছত ক্লিক কৰিলোঁ, ইয়েছত ক্লিক কৰাৰ পিছত মোৰ ইয়াতে ইউনিক আইডিটো দিব।
এই চাওক ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি এই যে কংগ্ৰেচুলেশ্যন ইউ হেভ ৰেজিষ্টাৰ্ড ছাকচেছফুলি প্লিজ ফাইণ্ড বিল' দ্য ইউনিক আইডি ইয়াতে আপোনালোকৰ ইউনিক আইডিটো আহি যাব ইয়াতে চাওক লিখিছে ইউনিক আইডি দিছে তাৰপিছত নামটো দিয়া আছে তাৰপিছত ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো দিয়া আছে ইয়াতে এইফালে আপোনালোকে চাব ডাউনলোড একনলেজমেণ্ট আপোনালোকে ডাউনলোড একনলেজমেণ্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ আপোনালোকৰ একনলেজমেণ্টখন ডাউনলোড হ'ব ইয়াতে চাওক মই আপোনালোকক একনলেজমেণ্টখন দেখুৱাই দি আছোঁ এই চাওক এইখনে হ'ল একনলেজমেণ্ট আপোনালোকে এইখনে প্ৰিণ্ট আউট কৰি ৰাখিব প্ৰিণ্ট আউট কৰাৰ পিছত আপোনালোকৰ যেতিয়া কলেজত এডমিশ্যনত সময়ত আপোনালোকক এইখন জেৰেক্স কৰি আপোনালোকক এইখন কলেজত দিব লাগিব এইখিনি আছিলে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণলৈ চোৱাৰ বাবে